সকলোকে মোৰ ভিডিঅ'টোৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি পথাৰৰ উখুৰা মুখুৰা ৰাস্তাৰে এঠাইলৈ যাবলৈ ওলাইছোঁ। লগত মা, মই আৰু ওচৰৰ বৌ এজনী। কলৈনো ওলাইছোঁ ভিডিঅ'টোৰ শেষলৈকে চালে নিশ্চয় আপোনালোকে গম পাব। এয়া দেখিছেনে কিমান কষ্ট কৰি একদম চমু হওক বুলিয়ে এই ৰাস্তাৰ মাজত এয়া আমি খোজকাঢ়ি বিহু সন্মিলন চাবলৈ আহি আছোঁ পথাৰৰ মাজে মাজে। দেখিছেনে কিমান কষ্ট কৰি আহি আছোঁ। ঘৰৰ পৰাই বিহুৰ ফাংচনৰ শব্দ শুনি আছিলোঁ আৰু সেইবুলি ৰ'বকে নোৱাৰিলোঁ, অকণমান বোলো চায়ে আহোঁগৈ। বৰহম ধৰি জুপিয়ে চুপহি মেলিলে বসন্তৰ নবানিয় পাই আমি সমনীয়াই বিহু খোলা জুৰি বিহুৰে বাটৰ সৰু সৰু মাতে সমনীয়া টকাৰে ঐ শুৱলা টকাৰে ঐ সৰুতে বিধাতাই মাৰিনি ইয়াহলে মাৰিনি ইয়াহলে পুতি থলে হেতেন গাতত পুলিয়ে বিনালে যদিও আমি নোৱাৰি আহিছিলে মুখালি পথাৰত
4টামান জেং বিহুৰ দলৰ বিহু চাই আমি সেই একেই উখুৰা মুখুৰা পথাৰৰ ৰাস্তাটোৰ মাজেৰে ঘৰমুৱা হ'লোঁ। আচলতে যাতায়াতৰ ব্যৱস্থা আছে, ৰাস্তাও ধুনীয়া, কিন্তু আমি এই পথাৰৰ মাজে মাজে আহোঁ বুলিয়ে আহিলোঁ, কিয়নো এইদৰে খোজকাঢ়ি কথা পাতি পাতি অহাৰ মজাটোৱে বেলেগ, নহয়নে বাৰু? ভিডিঅ'টো চোৱাসকলক বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ, বাই।